আজি এটা আমি নতুন টপিকৰ ওপৰত আলোচনা কৰিবলৈ লৈছো টপিকটো হল পাৰ্টনাৰশ্বিপ অংশীদাৰী আৰু এই অংশীদাৰীৰ ওপৰত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন পাৰ্টনাৰশ্বিপৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আলোচনা কৰিম আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত আমাক কমেন্টৰ সহায়ত জনাব পাৰে আমি এই পাৰ্টনাৰশ্বিপৰ ওপৰত আলোচনা কৰো পাৰ্টনাৰশ্বিপ মানে অংশীদাৰী যেতিয়া এটা ব্যৱসায় কি হ'ব পাৰে কোনোবাই অকলে কৰিব পাৰে অকলে কৰিলে তেতিয়া এই কথাটো ইয়াতে নাহে যদি ব্যৱসায় এটা লগ হৈ কৰে কোনোবাৰ দুইজন তিনিজন থাকে বা তাতকে বেছিও থাকিব পাৰে যদি তেতিয়া হয় এই এনেকুৱা কথাবিলাক আমি ইয়াৰ এই লগ হৈ কৰা ব্যৱসায় বিলাকৰ যিটো লাভ ব্যৱসায়ৰ লাভ বা লোকচানৰ যিটো অংশ সাধাৰণতে আমি লাভৰ অংশৰ কথাটোৱে আলোচনা কৰিম কাৰণ বা লোকচান হলেও লোকচানৰ অংশ হ'ব লাভ আৰু লাভৰ যিটো অংশ হয় এই লাভৰ অংশবিলাক কেনেকৈ হয় কিহতৰ এই পাৰ্টনাৰ বিলাকৰ অংশীদাৰ বিলাকৰ কিহৰ ওপৰত হয় ইনভেষ্টমেন্টৰ ওপৰত হয় বিনিয়োগৰ ওপৰত হয় কিমান পৰিমাণে ইনভেষ্ট কৰে বিনিয়োগ কৰে তাৰ ওপৰত কি হয় পাৰ্টনাৰ বিলাকৰ অংশীদাৰ বিলাকৰ কি হয় প্ৰফিটটো তেনেকৈ গুচি যায় যদি তিনিজন পাৰ্টনাৰ আছে সাপোজ এ বি সি এনেকৈ তিনিজন পাৰ্টনাৰ আছে আৰু এই পাৰ্টনাৰ তিনিজনে অংশীদাৰ তিনিজনে কি কৰিছে এটা ব্যৱসায়ত কি কৰিছে ইনভেষ্ট কৰিছে বিনিয়োগ কৰিছে তেওঁলোকে যদি সমান সমান পৰিমাণৰ যদি ধন বিনিয়োগ কৰে তেতিয়া সমান সমান পৰিমাণৰ ধন বিনিয়োগ কৰিছে আৰু কি কথা হ'ব পাৰে তেওঁলোকে কি কৰিছে একে সময় গোটেই মানে ব্যৱসায়টোত একে সময় দিছে ই মানে এ যিমান দিন দিছে বা এ যিমান সময় দিছে বি ও সি ও একে সময় দিছে আৰু যদি কি হয় তেওঁলোকৰ বিনিয়োগৰ অংশবিলাকো মানে যেটো খটুৱাব ইনভেষ্ট কৰিব সেই অংশবিলাকো যদি সমান সমান হয় তেতিয়া প্ৰফিটটো যেটো প্ৰফিট হ'ব প্ৰফিট আমি কৈছো সেই প্ৰফিটটো কি হ'ব সমানে হ'ব প্ৰফিট বিলাকো সমানে তিনিওজনে পাব সেইটো এটা হ'ব পাৰে কেতিয়াবা কি হয় এনেকুৱা ধৰণৰ অংশীদাৰী ব্যৱসায়ত পাৰ্টনাৰশ্বিপ বিজনেছত কেতিয়াবা কি হয় তিনিওজনে সমান সমান সময় এটা কি হ'ল টাইম আৰু মানে কি ইনভেষ্টমেন্ট ইকুৱেল যদি হয় সেইটো হ'ব পাৰে টাইম আৰু ইনভেষ্টমেন্ট ইকুৱেল হ'ব পাৰে দুটা সমান আছে আৰু কেতিয়াবা কি হয় টাইম আটাইয়ে টাইম একে দিছে কিন্তু কি বেলেগ ডিফাৰেন্স টু ইনভেষ্টমেন্টৰ ডিফাৰেন্স আছে ডিফাৰেন্স ইন ইনভেষ্টমেন্ট মানে কোনবাই বেলেগ বেলেগকে কি কৰিছে মানে খটুৱাইছে ইনভেষ্ট কৰিছে ই একে সময় দিছে গোটেই সপ্তাহটোৰ গোটেই কেইদিন বা 5 দিন 6 দিন যিমান কাম কৰে সিমানখিনি দিছে বিও সিমানখিনি দিছে সিও সিমানখিনি দিছে কিন্তু কি হ'ব পাৰে ফাৰ্স্ট কন্ডিশন আৰু সেকেন্ড কন্ডিশনত কি হ'ব পাৰে যে ই যদি 1 লাখ খটুৱাইছে এ বি এ 1.5 লাখ আৰু সি এ সাপোজ 2 লাখ বা 1,20,000 এনেকুৱা বেলেগ বেলেগ যদি খটুৱাই তেতিয়া এই ইনভেষ্ট কৰা টকাৰ ওপৰত কি হয় প্ৰফিটটো সেই অনুপাত হিচাপত কি কৰা হয় ভগোৱা হয় এটো সাধাৰণতে সেই অনুপাত হিচাপতে ভগোৱা হয় যিমান মানে প্ৰফিট হ'ব তাৰ ইনভেষ্টৰ অনুপাতত প্ৰফিটটো তাক মানে যিবিলাক অংশীদাৰী আছে পাৰ্টনাৰ বিলাক অংশীদাৰ বিলাকৰ মাজত ভগোৱা হয় এটো 3 নম্বৰতে যদি এনেকুৱা হয় এটো টাইমো বেলেগ আৰু ইনভেষ্টমেন্টও বেলেগ হৈ আছে এই দুটা যদি বেলেগ বেলেগ হয় তেতিয়া কি হ'ব এটো ডিপেন্ড কৰিব বিজনেছটো পাৰ্টনাৰ বিলাকে কেনেকে ধৰণৰ চুক্তি কৰে টাইমো এই কোনোবাই কি দিছে সপ্তাহটোৰ এদিন দিছে ই 2 দিন দিছে ই 3 দিন দিছে বা ই 5 দিন দিছে বা ই 6 দিন দিছে গোটেই কি দিন দিছে ফুল টাইম হৈছে ই পাৰ্ট টাইম কৰিছে 2 দিন কৰিছে এইজনে 4 দিন কৰিছে সেটো হ'ব পাৰে টাইমটো বেলেগ বেলেগ দিছে আৰু
ইনভেস্টমেন্টও বেলেগ বেলেগ যদি হয় তাৰ ওপৰত নিৰ্ভৰ কৰি কি হ'ব এই পাৰ্টনাৰ বিলাকৰ অংশীদাৰ বিলাকৰ মাজত যি ধৰণৰ চুক্তি হয় যি ধৰণৰ কথা বতৰা হয় তাৰ ওপৰত ইয়াৰ প্ৰফিট বিলাক ভগোৱা হয় প্ৰফিট মানে শেয়াৰ কৰা হয় প্ৰফিট বিলাক সেইটো ডিপেন্ড কৰিব এনেকুৱা ক্ষেত্ৰত ডিপেন্ড কৰে ইয়াৰ পাৰ্টনাৰ বিলাকৰ ক্ষেত্ৰত আৰু বাকি বিলাকৰ ক্ষেত্ৰতো পাৰ্টনাৰ বিলাকৰ ওপৰত ডিপেন্ড কৰিব পাৰে কিন্তু জেনেৰেলি কি কৰা হয় টাইমটো একে দিছে ইনভেস্টমেন্ট একে দিছে তেতিয়া সমান সমান ভাগ হয় এক নম্বৰ দুই নম্বৰতে টাইমটো একে দিছে কিন্তু ইনভেস্টমেন্টটো বেলেগ বেলেগ হয় তেতিয়া ইনভেস্টমেন্টৰ ওপৰত ডিপেন্ড কৰি কি হয় প্ৰফিটটো ভগোৱা হয় বা টাইম আৰু ইনভেস্টমেন্ট এটো যদি বেলেগ বেলেগ হয় টাইমটো বেলেগ ইনভেস্টমেন্টটো বেলেগ তেতিয়া টাইমৰ ওপৰত প্ৰফিটটো এটা কোনবা দিয়ে ইনভেস্টমেন্টৰ ওপৰত প্ৰফিটটো এটা বেলেগ ধৰণৰ ভাগ কৰা হয় বেলেগ বেলেগ এটো এইবিলাক ডিপেন্ড কৰিব কি পাৰ্টনাৰ বিলাক এটো ডিপেন্ড কৰিব পাৰ্টনাৰ বিলাকৰ ওপৰত কিন্তু আমি এই দুটা কন্ডিশনত কিন্তু কেনেকৈ চাম নিশ্চয় বুজি পাইছে আমি এতিয়া পাৰ্টনাৰশ্বিপৰ এই চেপ্টাৰটোৰ প্ৰবলেম দুটামান চাম আহক এটা কোৱেশ্চন চাব পাৰ্টনাৰশ্বিপৰ Rakesh, Rohan and Rohit started a business by investing rupees 1 lakh, 1,50,000 and 2 lakh respectively. Rakesh and Rohan Rohite কি কৰে এটা বিজনেস আৰম্ভ কৰে কি বিজনেস আৰম্ভ কৰিছে কেনেকৈ ৰাকেশ বাই ইনভেস্টিং ৰাকেশে 1 লাখ ৰোহনে 1.5 লাখ আৰু ৰোহিতে 2 লাখ ইনভেস্ট কৰে বিনিয়োগ কৰে find the share of Rakesh out of annual profit rupees 90,000 এতিয়া যদি হিয়তৰ annual profit বাৰ্ষিক যেটো বাৰ্ষিক লাভ যদি 90,000 হয় তেন্তে ৰাকেশৰ হে প্ৰফিটৰ শেয়াৰটো কিমান হ'ব প্ৰফিটৰ ভাগটো লাভৰ অংশটো কিমান হ'ব হেতু উলিয়াব লাগিব এটা যেহেতু ইয়াতে আমাক কি দিয়া আছে ইনভেস্টমেন্ট দিয়া আছে আৰু টাইমৰ কথা কোৱা নাই আমি হয় টাইম গোটেইকেইটাই সমান টাইম দিছে নহয় মানে ইয়াতে গোটেইকেইটা যি টাইম দিছে বিজনেসটো সমান টাইমে দিয়া হৈছে দিয়া বুলি ধৰা হ'ব গতিকে ইয়াতে প্ৰফিট শেয়াৰ ratio to কি হ'ব profit share ratio is the investment ratio is equal to investment ratio of Rakesh investment ratio of Rakesh Rohan and Rohit the profit share to কি হ'ব ইয়াৰ লাভৰ অংশটো কি হ'ব Rakesh Rohan আৰু Rohiতৰ যেটো ইনভেস্টমেন্ট বিনিয়োগৰ যেটো অনুপাত সেই বিনিয়োগৰ অনুপাত মতে এটো হ'ব গতিকে এতিয়া আমাৰ ইহতৰ বিনিয়োগৰ যেটো অনুপাত এই বিনিয়োগৰ অনুপাতটো ৰেশিও অফ আমি যদি ইনভেস্টমেন্ট যদি চাও ইহতৰ ইনভেস্টমেন্ট আমি কি চাম Rakesh Rohan এই হিসাবতে চাম আমি এটো চাব পাৰো Rakesh investment of Rakesh is to Rohan investment of Rohan is to investment of Rohit যদি চাও এটো কিমান হ'ব class অনুপাত 1.5 লাখ অনুপাত 2 লাখ গতিকে এইটা আমি অনুপাত কেটা আমাৰ যদি যদি 0 0 ক্যান্সেল যায় কি মান হ'ব 10 এই 4টা 0 যদি প্ৰথমতে আমি কাটো 10:15:20 হ'ব তাৰ পিছত ক্যান্সেল কৰিলে আমি 5 এৰে যদি গটেকেটা ডিভাইড কৰিলে আমি কি হ'ব 2:3:4 গতিকে টোটাল যেটো এই এইটাৰ টোটাল পার্ট কিমান হ'ব এখানে নিশ্চয় বুজি পাইছে তো টোটাল পার্ট কিমান হ'ব আমাৰ টোটাল পার্ট যদি আমি চাও টোটাল পার্টটো কি কৰিম এইটা আমি প্লাস কৰিলে কি হ'ব 2 + 3 + 4 মানে 5
9 হব টোটাল পার্ট গতিকে প্রফিট শেয়ার অফ কাৰ উলিয়াব দিছে ৰাকেশৰ প্ৰফিট শেয়াৰ টো আমাৰ কিমান হ'ব গতিকে আমি এইটো কি কৰিম 9 টোটাল প্ৰফিট টোটাল পার্ট আৰু তাৰে ৰাকেশৰ কিমান 2 গতিকে 2 ৰ ওপৰত লিখিম 2/9 ইনটু টোটাল প্রফিট কিমান টোটাল প্রফিট is 90,000 total profit is 90,000 so it will divide করিম 10,000 একে এটু কিমান হ'ব rupees 20,000 হ'ব কাৰ প্রফিট ৰাকেশৰ প্রফিট শেয়াৰ টো 20,000 হ'ব এছাই বুজি পাইছা আমি কি কৰিছো তাৰ ৰেশিও টো উলিয়াইছো ৰেশিওৰ যেটো শেষত যেটো পাম আমি কমাই পোৱাৰ পিছত এটো কি হ'ব আমাৰ একেটা প্লাস কৰিম মানে that is the total part total part কিমান হ'ব 9 আৰু profit share of Rakesh কিমান হ'ব 2/9 আমাৰ যিমান ৰাকেশৰ যিমান আছে 2 part পাইছো 2 by total part into total profit গতিকে আমি কিমান পালো 20,000 গতিকে অপচন আমাৰ কোনটো হ'ব এটো হ'ব 20,000 বি অপচন হ'ব নিশ্চয় বুজি পাইছে কিবা থাকিলে আমাৰ আমি ইয়াৰ পিছত আকৌ মানে পাৰ্টনাৰশ্বিপৰ কিছু প্ৰবলেম সলভ কৰিবলৈ যত্ন কৰিম আজিলৈ আমি ইমানটা সামৰিছো ধন্যবাদ